নচলে মিয়াৰ ধপধপনি অসমত নচলে তেনেহ'লে তয়ো ভালকে কাণ খুলি শুনি ল অসমীয়াৰো ধপধপনি এইখন অসমত নচলিব মিয়াৰ দপদপনি অসমত নচলে এই ইয়াক কোনে কি কৰিলা ঐ কোনে কি কৰিলা ইমান জপিয়াই আছে ভেকুলীৰ দৰে কোনে কি কৰিলা ফটককে কোৱা মোৰো গাঁৱৰ মানে নহয় জলকীয়ালৈকে জ্বলি আছে তহঁতৰ এই অসমীয়া কেইটাই যে মিয়া 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 কৰি চিঞৰি আছে যে চিঞৰটো যে মোৰ একদম মানে দিমাগত মানে সহ্য হোৱা নাই মানে বৰদাস্ত কৰিব পৰা নাই তোৰ অসমীয়া কেইটা মিয়া মিয়া চিঞৰি আছে কিহৰ কাৰণে ভিডিঅ' বনাই বহুত ডাঙৰ অন্যায় কৰিলি নহয় বহুত ডাঙৰ ভুল কৰিলি তই কিহৰ কাৰণে ভিডিঅ' বনালি তোক কোন মিয়াই তোক কামুৰিছিলে পিছফালে তই যে মিয়া মিয়া কৰি মিয়াৰ ওপৰত যে ভিডিঅ' বনাই আছ হেল্ল' কলিজা অকল কি খবৰ তোমালোকৰ আশা কৰিছোঁ সকলোৱে ভালে আছা আৰু মই বহুত ভাল কিন্তু এতিয়া মই ভাল নহয় কিহৰ কাৰণে জানানে এইয়া আমাৰ এইজনী দেখা পাইছা যিহেতু তোমালোকে কিবা হিয়াজ লাইফ নেকি কিবা নাম লাইফ বুলি কিবা নাম এটা আছে এইজনী আজি মানে খুব বকবকাই আছে তাৰ বিষয়ত সকলোৱে ছাপোৰ্ট কৰা আৰু সকলোৱে ভিডিঅ'টো এনজয় কৰা আৰু পাৰিলে যিমান পাৰা সিমান শ্বেয়াৰ কৰি দিয়া যদি আমাৰ মিয়া ভাই তোমালোকে হৈ থকা তেনেহ'লে আৰু কিহৰ কাৰণে ইমান চুৰচুৰণি উঠিছে এইকেইটাৰ তাৰ বিষয়ে আজি উল্টা জবাব দি আছোঁ মই এই ভিডিঅ'ৰ মাজতে তোমালোকে চাই থকা ভিডিঅ'টো ভাল হয় ময়ো মুছলিম হয় তুমি যদি অসমীয়া হয় ভিডিঅ'টোৰ ওপৰত প্ৰত্যেকটোৰ চকু দিব পাৰিছা ময়ো মিয়া হৈ পিনি ময়ো ভিডিঅ'ৰ ওপৰত চকু দিব পাৰিছোঁ আৰু সেইটো চকুতে মই তোমাৰ ওপৰত দিছোঁ আজি আমাৰ মিয়াৰ ওপৰত প্ৰত্যুত্তৰ দিব মিয়াক মানে আজি চেলেঞ্জ কৰিছে তেতিয়াহ'লে আমিও কম নহয় তোমাক চেলেঞ্জ কৰি তোমাক চাই দিম তুমি কিহৰ তোমাৰ ইমান ফুল খোৱানি উঠিছে আমাৰ মিয়া ভাই অকল ছাপোৰ্ট কৰা যদি তোমালোকে ছাপোৰ্ট কৰিব নোৱাৰা জানি ল'ম সঁচাকৈ তোমালোকৰ পাৱাৰ নাই মিয়া নহ'লে অসম নচলে ঠিকেই কৈছ ঠিকেই বুজি পাইছ তই অসমীয়াৰ কলিজাটো যে ইমান সৰু মিয়াৰ কলিজা যে বহুত ডাঙৰ গম পাইছ নাই মিয়াৰ যিমানটো কলিজা আছে অসমীয়াৰ ইমান কলিজা নাই তহঁতে কি বুলি ভাবিছ হা মিয়া যিটো কৰিব পাৰে অসমীয়া সেইটো কৰিব নোৱাৰে এইটো জানি ল'বি ভালদৰে তই সিয়া এই দাংকাটি মিয়া মানুহৰ চব্জি খাই পিনি যিটো ফিগাৰ বনাইছ নহয় তহঁতৰ এইটো ফিগাৰ যে যেতিয়া চব্জি খাবলৈ এৰি দিবলৈ পাহৰি যাবি নহয় তেতিয়া এইখন ফিগাৰ নাথাকে শুকান মাছ চিনি পোৱা নহয় শুকান মাছৰ গতে কেটেলা হৈ যাবি বুজিছ নাই অসমীয়াসকল অসমখন কি তহঁতৰ নেকি তহঁতে চলাই আছ নেকি হা ইয়াত অসম আৰু অসমীয়া বুলি কোনো কথা নাই দুটা জাতিৰে মানুহ আছে দুটা জাতিৰে মানুহ মিলিহে অসমখন চলাই আছে তই ক'ৰ পৰা আহিছ তই কি বুজি পাইছ হা অসমখন আমি চলোৱা নাই অসমখন কি তই চলাই আছ নেকি অসমখন হা গ্ৰহণযোগ্য হ'ব তহঁতৰ ভতি কম যে মই আইডিয়া এটা দিওঁ আইডিয়াটো ল'বিনে এই গৰু যে হাগে গোবৰ 1 কেজিমান উঠাই আনি এইখন টোপোলাটো চাইছ নহয় মালৰ টোপোলা এই টোপোলাটোত গোবৰটো দি এনেকৈ ধুনীয়াকৈ লগাই থবি তাৰপাছত চাবি ৰাতি আৰু দিনে খুব ভিটামিন জ্ঞান বাঢ়িব নহয় তেতিয়াহে বুজি পাবি যে গ্ৰহণযোগ্য হয়নে নহয় গ্ৰহণো কেনেকুৱা কৰিবি 1 নম্বৰ মিয়া হৈছ তহঁতে যাতে বেছিকৈ পেকপেকাই আছে যে সেইকাৰণে তহঁতে হৈছে 1 নম্বৰ মিয়া কেনেকৈ গ্ৰহণযোগ্য কৰিবি তহঁতে তই ঠিকেই শুনিছ তই যিটো শুনিছ একদম ভাল কথা শুনিছ তহঁতে যে খেতিত কেইজন যায় তহঁতৰ মানুহ গোটেইকেইটা দেখোন চাকৰিয়াল চবেই অফিচত বহি এটা কৰে হেন কৰে কৈ তহঁতৰ মানুহ কেইজনে গাড়ী চলায় হা তহঁতৰ মানুহৰ কলিজা থাকিব লাগিব গাড়ী চলাবলৈ এটা গাড়ী চলোৱা মুখৰ কথা নহয় গম পাইছ নাই সুধি চাবি এটা ড্ৰাইভাৰক গাড়ী চলাবলৈ কেনেকুৱা লাগে কৰে তহঁতৰ মানুহ কৰে কিন্তু বহুত কম কৰে গম পাইছ নাই তহঁতৰ মানুহ যদি খেতি বাতি কৰে তেনেহ'লে এই চাকৰি কোনে কৰিব অফিচত কলম লৈ কোনে বহি থাকিব মিয়াই চলোৱা নাই মিয়াই চব্জি কৰিছে খেতি কৰিছে বজাৰ লৈ বিক্ৰী কৰিছে তহঁতে কিনি আনিছ আৰু ধুমধাম খাই আছ বুজিছ নাই ডাংকাটি কি ধুনীয়া ডাইলগ মাৰিছ তহঁতৰ এই ইয়াত অসমীয়া যে 100ৰ পৰা 50% উচিত বুলি কৈছে আৰু 50% উচিত নহয় বুলিহে ক'ব চাবি মই পাহৰি গৈছোঁ দে তইহে বহুত পঢ়া লিখা ছোৱালী হয় কিমানলৈকে পঢ়িছিলি বাৰু তই আমাৰ মনত নাথাকে ন আমাৰ ইয়াত অলপ মানে এইবিলাক এই ইতিহাস এইবোৰৰ বিষয়ে মানে আমাৰ নলেজ কম আছে না আমি ইমান নাজানো তই অকণমান কৈ দিছোঁ কৈ দে ভাই বন্ধুসকল কোনে পাহৰি গৈছিল আমাৰ এইজনীয়ে খুব ধুনীয়াকৈ সুন্দৰ বহলাই দিছে চ' সকলোৱে নোট কৰি লোৱা মনত ৰাখি লোৱা বহুত কাম আহিব আগলৈ
বাহ মুখ্যমন্ত্ৰী ডাঙৰীয়া, বাহ কি সুন্দৰ প্ৰতিভা আপোনাৰ, কি সুন্দৰ নলেজ দি দিছে আমাৰ এই অসমৰ যুৱক যুৱতীসকলক। আপোনাক বহুত বহুত ভাল লাগিছে, থেংক ইউ আপোনাক এই অসমৰ যুৱক যুৱতীসকলক ইমান উৎসাহ কৰি দিয়াৰ কাৰণে। আমি ওলাই যাম আৰু আমাৰ লগত হাজাৰ হাজাৰ ল'ৰা ছোৱালী ওলাই যাব। আমাৰ মিয়া ভাই বন্ধুসকল ক'ত আছা? তোমালোকে ক'ত বহি আছা? তোমালোকে কিয় ওলাই নাহা? আমাৰ এই অসমৰ যুৱক যুৱতীসকল যিহেতু ওলাব পাৰিছে, আমাৰ মিয়া ভাই যুৱক যুৱতীসকল কিয় ওলাই অহা নাই এতিয়ালৈকে? তোমালোকেও ওলাই আহা। ল'ৰা ছোৱালীয়ে কিন্তু আমি যাম মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা শুনি এনেকুৱা লাগিছে আমি সকলোৱে ওলাই যাম, আন্দোলন কৰিব নহয় হা, কাম কৰি জীৱন নিৰ্বাহ কৰিবৰ কাৰণে হাজাৰ হাজাৰ অসমীয়া ওলাই আহিব। কাম কৰিবলৈ যিহেতু যাবা, তেনেহ'লে ইমান মিয়া কেলে ফৰফৰাই আছা হা? মিয়াই কি কৰিছে? মিয়াই তোমাৰ ঘৰত গৈ বহি আছে নেকি ভাত এমুঠি খাবলৈ? হা, কাম কৰিবলৈ যোৱা, তেনেহ'লে মিয়া অসমীয়াৰ মাজত তৰ্ক বিতৰ্ক কিহৰ কাৰণে লগাই আছা হা? সকলে বাংলাদেশৰ পৰা আহিছে মিয়া। কি ক'লা তুমি? শুনি পোৱা নাই, আকৌ এবাৰ কোৱাচোন। তোমাৰ ভাষ্যটো শুনিবলৈ অলপ মানে কম শুনা পোৱা গৈছে। সকলে বাংলাদেশৰ পৰা আহিছে মিয়া, তেওঁলোকৰ এনেকুৱা ধৰণৰ কথা, এনেকুৱা ধৰণৰ দপদপনি আমি অসমীয়াই কেতিয়াও সহ্য নকৰোঁ। খুব সুন্দৰ। যদি তুমি সহ্য কৰিব নোৱাৰা, এক কাম কৰা, ঘৰত খেতি বাতি কৰা, শাক পাচলি গোটোৱাই ডাঙৰ দীঘল কৰি ভাত চব্জিৰ লগত বনাই খাই মেলি ধুনীয়াকৈ হৈ থাকা, টেনশ্যন নহয় তেনেহ'লে। এনেকুৱা ধৰণৰ টপিকৰ পৰা বিৰত থাকিম বুলি ভাবিছিলোঁ, কিন্তু নাই নললো। আজি কমেণ্ট কৰক কেইটা অসমীয়া আছে মাত্ৰ। ময়ো ভাবিছিলোঁ এইটো টপিকৰ ওপৰত একো ভিডিঅ' নবনাওঁ, চ' ময়ো নোৱাৰিলোঁ। চ' এইটো টপিকৰ ওপৰত ময়ো ভিডিঅ' বনালোঁ। চ' আমাৰ মিয়া ভাইসকলে সকলোৱে কমেণ্ট কৰা, চাওঁ কিমানজন আমাৰ মিয়া ভাইয়ে কমেণ্ট কৰে এইটো ভিডিঅ'ৰ ওপৰত। জানো মিয়াসকলে বেয়াকৈ কমেণ্ট দিব আহিব। ময়ো জানো অসমীয়াকেইটাই এইটো ভিডিঅ' চোৱাৰ পিছত কমেণ্ট কৰিবলৈ আহিব। বাৰু যি কি নহওক, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আৰু সকলোৱে যদি চাই ভাল লাগিছে তেনেহ'লে এই ভিডিঅ'খন শ্বেয়াৰ কৰি দিব, ভাল লাগিলে পেজখন ফ'ল' কৰি দিব। আৰু এটা কথা শেষত ক'বলৈ বিচাৰোঁ, ভাই বন্ধু যিসকল আছা, ভাই মিয়া অসমীয়া এইবিলাক লয় আৰু বিতৰ্ক নকৰিবা। চ' এইবোৰ কৰিনো কি লাভ হৈ আছে আমাৰ এইখন অসমত? আৰু পাৰিলে যিমান হৈছে অশান্তিহে হৈছে ভাই, অসমত একো উন্নতি নহয়। এইবোৰ যিমান টপিক বনাই থাকিবা সিমানে অশান্তি হ'ব, সিমানে ধ্বংসহে হৈ থাকিব এইখন পৃথিৱীখন। চ' সেয়াই আৰু ভিডিঅ'খন চাই যদি কিবা বেয়া হৈছে তেনেহ'লে সকলোৱে ক্ষমা কৰি দিব। আৰু তাৰে কাৰণে সকলোকে মাফি বিচাৰিছোঁ। থেংক ইউ। সকলোৱে ভাল পালে মৰম অকণমান দিব।